যিসকল লোকৰ নিজৰ বেয়া স্বভাৱবোৰ গণি চোৱাৰ সাহস নাই, নিজৰ ভুলবোৰ বিচাৰ কৰি চাবলৈ আৰু সেইবোৰ শুধৰাবলৈ শক্তি নাই, তেওঁলোকেই কিন্তু আনক কথাৰ প্ৰতি ভুল ধৰি ভাল পায়। আনৰ দুৰ্বলতা কিহত আৰু তাতোতকৈ বেয়া স্বভাৱ কিমান আছে, কোনে ক'ত কেনেকৈ কি কৰিলে, সেইবোৰ হিচাপ কৰি থকাত তেওঁলোক একদমেই পাকৈত। তেওঁলোকক মই এটা কথা ক'বলৈ বিচাৰোঁ, প্ৰথমে নিজক শুধৰাই লওক, নিজৰ বেয়া স্বভাৱবোৰ নাইকিয়া কৰক, তাৰ পিছত আনৰ ভাল বেয়া দিশবোৰ বাছ বিচাৰ কৰিব। যেতিয়া আপোনাৰ নিজৰ মনটো চাফা হ'ব, আনকো আপুনি ভাল কথা ক'বলৈ পাৰিব, ভাল পথ দেখুৱাব পাৰিব। মনত এসোপামান গেলা আৰু লেতেৰা ভাৱ লৈ আনৰ দুখ ভুল খুচৰি নিজেও অশান্তিত থাকিব আৰু আপোনাৰ পৰা আনৰো অশান্তি হ'ব। গতিকে আনক অশান্তি নকৰি সৎ হৈ চলক আৰু আনকো সৎ আৰু সাহসী কৰি তোলক। এই ভিডিঅ'টো তেওঁলোকৰ বাবে যিসকলে কেৱল আনৰ বেয়া দিশবোৰ খুচৰি ফুৰে আৰু আনক সৰু দেখুৱাবলৈ লগতে আনৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰে। গতিকে আপুনিও যদি মোৰ কথাত একমত, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।